টাইমত আহি পাইছোঁ দেই মাংসৰ কালাৰ উঠি আমি আহি পাইছোঁ লাষ্ট ফিনিচিঙত লগ পালোঁ বাপৰে বাপ আকৌ এবাৰ নলবাৰীৰ ৰাসত খানা খাবলৈ আহিছোঁ আমি গোটেই থিয়েটাৰৰ ষ্টাফ মানে বহুকেইখন থিয়েটাৰৰ আমি ডান্সৰ টিমবিলাক ন ডান্সৰ ল'ৰা ছোৱালী তো দেখুৱাই আছোঁ সবিশেষ আমাৰ এনেকুৱা হোৱাই নাছিল ন হেল্ল' হা খোজকাঢ়ি এতিয়া পালোৱে দেখা পাওয়া না পাম দে আমি রাইট সাইডের হেৰি দি যাই আছো এই আপনার ফুটপাথ আর রং সাইডে ফুটপাথেদি যাই আছো দে পালো দে পানি এসকে এত লৈ লবি তো গৈ আছোঁ সবিশেষ দেখুৱাই আছোঁ প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ পাঞ্জিতে ফোন কৰিছে ক'ৰবাত ৰৈ আছে সি তাক দেখাবলৈ মানে আমি একজেক্ট লোকেশ্যনটো চিনি নাপাওঁ তাৰ ৰুমটো যিটো ৰুমত কৰিছে খানাটো ফোন কৰিছে আহি পোৱা বুলি কৈছোঁ আমি তো দেখুৱাই আছোঁ খানা কি কি হয় একদম গেটটো কাটি পুৰা ৰান্ধি আছে খানা আছে নাই পুৰা একদম টাইমত আহি পাইছোঁ দেই মাংসৰ কালাৰ উঠি আমি আহি পাইছোঁ হা মাংসৰ কালাৰ উঠি আমি আহি পাইছোঁ মূৰ্খ কেৰাচানে বংশৰ তেজে মোক ৰজা পতা নাই মই ৰজা হৈছো নিজৰ সাহসেৰে নিজৰ বুদ্ধিৰে নিজৰ ক্ষমতাৰে তেনেকুৱা ৰজাৰ মৃত্যু নহয় তেনেকুৱা ৰজাৰ মৃত্যু হব নোৱাৰে মই সদায় থাকি যাম ইতিহাসৰ বুকুত নিৰ্লজ্জ নিৰ্মম নিষ্ঠুৰ সত্য হৈ কিন্তু কেৱল মইতো নহয় কেৱল মইতো নহয় মোৰ দৰে আন বহুতেই সময়ে সময়ে ক্ষমতাৰ বুকত অন্ধ হৈ এনেকৈ গ্ৰাস কৰি পেলাব পাৰে একোখন দেশ একোটা জাতিৰ বৰ্তমান ভৱিষ্যত এই ক্ষমতাৰ ভোগটো নাইকিয়া কৰি পেলাব নোৱাৰি নে নিঃশেষ কৰি পেলাব নোৱাৰি নে ক্ষমতা সমস্ত ক্ষমতা ত্যাগ কৰি প্ৰত্যেকে নিজকে একোজন সক্ষম ব্যক্তিৰূপে গঢ়ি তুলিব নোৱাৰে নে ৰাজনীতি কেৱল এটা অংক নহয় এখন ধুনীয়া ছবি হ'ব নোৱাৰে নে য'ত নিজৰ আশা আকাংক্ষাৰ ৰংবোৰ ছটিয়াব পাৰিব ৰাজপ্ৰসাদটো
এটা গীৰ্জাঘৰ হ'ব নোৱাৰেনে য'ত বিশ্ব শান্তিৰ বাবে আত্মাই প্ৰে কৰিব পাৰিব আৰু নিজৰ নিজৰ দুখবোৰ নতশিৰে স্বীকাৰ কৰিব পাৰিব এনেকুৱা এটা দিন আহিবনে কেতিয়াবা য'ত প্ৰজাই নিৰ্দেশ দিব ৰজা আৰু ৰজাই প্ৰজাৰ ওচৰত নতশিৰ হৈ প্ৰশস্ত কৰিব দেশৰ গতি আৰু প্ৰগতিৰ পথ আচ্ছা খাই ললো যাম আৰু এছকে চেমল এতিয়া বহি আছে লিংকন শেষত এছকে আমাৰ বিশ্ব সহায় কৰি দিছে অলপ বঢ়িয়া পুৰা ভাল লগা আছে বিশ্ব বহুত কষ্ট হ'ল দেই আজি ন সদায় হয় নিজে বনাই খাব লাগে ন এতিয়া অন্তিম শেষ হ'ল খানা চানা খাই ল'লো এইবাৰ আমি ৰুমে ৰুমে যাম মানে আমাৰ চলি আছে বৰাজলত ঘগ্ৰাপাৰাৰ পৰা সোমাব লাগে 4 কিলোমিটাৰমান এছকে আছে মোৰ লগত আৰু গোটেই মানে শ্ব' কৰিব যাব আৰু নলবাৰী শ্ব'ত যাবলৈ চবৰে তাৰ লাগিছে অলপ অলপ বিশ্ব দোকানৰ পৰা ভাড়া আনিছিল কেৰাহী দিব কৈছে লাষ্ট মিনিচিঙত লগ পালো বাপ ৰে বাপ প্ৰভু